নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। আজি ওলাইছো আমাৰ নিকেতনৰ ফালৰ পৰা শিক্ষামূলক ভ্ৰমণলৈ। মানুহৰ আগত ভিডিঅ' বনাবলৈ মোৰ বহুত লাজ লাগে, কিন্তু ছাত্ৰ-ছাত্ৰীসকলে ইমানেই জোৰ কৰিছে ভিডিঅ' বনাবলৈ, গতিকে ভিডিঅ' এটা বনাই দিলোঁ। মাজে মাজে আকৌ ভিডিঅ' লোৱাই নহ'লে, এতিয়া এটুকুৰা এটুকুৰা আনি যেন তেন ভিডিঅ'টো সম্পূৰ্ণ কৰিছোঁ। আজি আমি সকলো আহিছোঁ শ্ৰী শ্ৰী শংকৰদেৱৰ জন্মস্থান নগাঁৱৰ বৰদোৱা থানলৈ। লগতে ঘূৰি আহোঁতে মৃত্যুঞ্জয় মন্দিৰো চাম। নাচি নাচি এটা সময়ত ভাগৰ লাগিল, লগতে এভমিন টেবলেট খোৱা টোপনিটোও হেঁচা মাৰি ধৰিলে। কাৰ কাৰ এনেকুৱা হয় বাৰু গাড়ীত গ'লে টোপনি ধৰা? টোপনিত গমেই নাপালোঁ, আহি যে পায়ে গ'লোহি। সাৰ পাই দেখিছোঁ আমিচোন বৰদোৱা পালোহিয়ে। গাড়ীৰ পৰা নামি সকলোৱে ধূপ, মিঠাতেল আৰু নিমখৰ টোপোলা ল'লে, যিহেতু ইয়াত চাকি দিবলৈ নিদিয়ে, কিন্তু নিমখটো দিব লাগে বুলি কয়। আৰু আমি সকলো ভিতৰলৈ সোমাই আহিলোঁ। প্ৰথমতে সকলোৱে উৎসৰ্গিত সামগ্ৰীবোৰ নৱদ্য গৃহত জমা দিলোঁ। তাৰপিছত আহি কীৰ্তন ঘৰত সেৱা ল'লোঁ। এয়া প্ৰসাদ লৈ ছাত্ৰ-ছাত্ৰীসকলক আচাৰ্যসকলে চাৰিওফালৰ পৰিৱেশটো দেখুৱালে। এইফালে আমি আহিছোঁ কীৰ্তন ঘৰৰ পাছফালে থকা পুখুৰী ভাগ চাবলৈ। মই আগতে এবাৰ আহোঁতে এই পুখুৰী ভাগত বহুত কাছ আৰু মাছ দেখিছিলোঁ, এতিয়াও আছে সম্ভৱ। এইফালে এয়া ৰাজহাঁহ। আহি আছোঁ আকাশীগংগা চাবলৈ। এইখনেই হৈছে আকাশীগংগা। বহুত ডাঙৰ আৰু ধুনীয়া দেখিবলৈ। পানীখিনি মিহি মিহিকৈ সোঁত বৈ আছে। আমাৰ সকলো চাই মেলি হৈ গ'ল, গতিকে আমি এতিয়া বৰদোৱা থানৰ পৰা ওলাই দিওঁ। থানভাগৰ ওচৰতে থকা এখন হোটেলত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে আমিও পৰঠা খালোঁ। তাৰপিছত আহি পালোহি মৃত্যুঞ্জয় মন্দিৰ। জীৱনৰ এটা আশা আছিল যে মৃত্যুঞ্জয় মন্দিৰ ভাগ এদিন দৰ্শন কৰিম, আৰু আজি সেই দিনটো আহি গ'ল। এয়া মৃত্যুঞ্জয় মন্দিৰৰ বাহিৰ ভাগ, আৰু লগতে এয়া পুখুৰী ভাগত কাছ আৰু পাৰ চাওকচোন। মৃত্যুঞ্জয় মন্দিৰৰ বাহিৰত ধূপ-চাকি লগাবলৈ এনেকৈ ঠাই আছে, তাতে আমি ধূপ-চাকি জ্বলাই ল'লোঁ। শেষত সেৱা লৈ উভতি আহিলোঁ। মন্দিৰ ভাগৰ ওচৰতে থকা জোনবিল নামৰ হোটেলখনত আমাৰ বাবে ভাত ৰেডি কৰি থোৱা হৈছিলে, তাতে আহি সকলোৱে ভাত খাই ল'লোঁ। এতিয়া চিধা আমি ঘৰলৈ ৰাওনা হৈছোঁ দেই। বহুত ফূৰ্তিৰ মাজেৰে আমি আহি পালোহি গহপুৰ। ইয়াতে চাহ খাই আমি আহি পালোহি পুনৰ নিকেতন। এইটো ভিডিঅ' ইমানেই আছিল। পুনৰ লগ পাম নতুন ভিডিঅ'ৰ সৈতে। বাই।